Okay, okay, done. চলো মোক কোন দূৰৰ পৰা দেখা পাইছে মই গম নাপাওঁ মোৰ টেবুলখন এক মিনিট মই ফিক্স কৰি লৈছো ৰখা মোৰ ষ্টেণ্ডত লৈ যিসকলে চাই আছে কৈ দিছো এখেত এজন যাদুকৰ হয় আপোনালোকে জানেই তো এখেতে এতিয়া এটা লাইভ ইনষ্টাগ্ৰামত যাদু এটা দেখাব আপোনালোকক মোৰ তাত এটা এনভেলপ আছে ৰাইট কিনে মই ভৰাই লওঁ ফাইন ওকে 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 এনভেলপ সো এটা প্ৰেডিকচন লিখিম যোনটো বস্তু তোমাৰ লাইফৰ লগত মিলিব ওকে ওকে ঠিক আছে ঠিক আছে ক্লিয়াৰ আৰু এইটো বস্তু মই একো চেঞ্জ নকৰো এইটো বস্তু তুমি দেখাকে মই ইয়াত থৈ দিছো ওকে দেখি আছে দেখি আছো ওকে নাও মই তোমাক কেইটামান কোৱেশ্চন কৰিম এন্টায়াৰ টাইম লাইক তুমি তোমাৰ চাইল্ডহুডত যোৱা তুমি তোমাৰ একদম সৰু কালত গৈ তুমি মোক কোৱা তোমাৰ ফেভৰেট এক্টৰ বা এক্ট্ৰেছ বা ফিল্ম যিকোনো এটা বস্তু মোক কোৱা তোমাৰ ভাল লাগা সৰু কালত এক্টৰ হলে ঋত্বিক ৰোশন ঋত্বিক ওকে এতিয়া মই তোমাক যদি সুধো তোমাৰ ফেভৰেট এটা ফ্ৰুটছৰ নাম কোৱা তুমি কি ক'বা ফেভৰেট ফ্ৰুটছ অমিতা পাপায়া অমিতা ওকে একো অপচন নাই যে সেই বস্তুটো মই গম পাওঁ ৰাইট একো অপচন নাই কাকো কোৱা নাই কেতিয়াও কোৱা নাই চলো মই তোমাক এনভেলপটো দেখাও যোনটো এন্টায়াৰ টাইম ইয়াত থোৱা আছিল এটা প্ৰেডিকচন আছে ৰাইট হয় আৰু এইটো মই উলিয়াই তোমাক দেখাবলৈ ট্ৰাই কৰো ক্লিয়াৰ ওকে আৰু ইয়াত লিখা আছে লাইক ঋত্বিক ৰোশন এণ্ড পাপায়া Oh my God! How? আচৰিত কাৰবাৰে এইটো কি অলৰেডি লিখি দিছিল তোমাৰ